हेलो फ्रेंड्स की खबर आपनालोकर आशा करूँ सकलोरे भाल मोरो भाल और आपनालोक सकलोके मैं प्रियंका कलेक्शन चेनेलटोলৈ पुनरबार स्वागतम जनाइছোঁ আৰু আজি आपनालोকৰ ওচৰলৈ লৈ আহিছোঁ মই হাতে বোৱা তাঁতশালত টোটেল 3খন মেখেলাৰ কালেকশন আৰু আজি আপোনালোকে যেটো ফুল দেখি আছে হেতু টোটেলি গোল্ডেন কালাৰৰ গুণা যেটো হেতু ইউজ কৰা হৈছে তলৰ বাৰনটো আপোনালোকে দেখিছে হেতু গোল্ডেন কালাৰ হয় গুটেই ফুলটো তলৰ পৰা ওপৰলৈ আপোনালোকে গোল্ডেন কালাৰে দেখিব যেটো গুণা সো বেলেগো ইউজ কৰিব পাৰে আপোনালোকে নতুবা গুণা দি ইউজ কৰিব পাৰে আগৰ মেখেলা চাদৰবোৰতো মই এনেকে ফুলৰ খুটা গুণা দিছো মাজে মাজে যি সকলে প্ৰথমৰ পৰা চাই আছে দেখিছে বাৰু আৰু ইয়াৰ দিখ আৰু বানি এতিয়া কৈ দিও মাসাজ খুটা হয় ইয়াৰ দিখু মাসাজ খুটা বানিও মাসাজ খুটা আৰু ইয়াৰ যেটো ওপৰৰ বাৰন দেখি আছে আপোনালোকে হেতু বাৰনটো মই অলৰেডি ফুলৰ চানিকি দি পেলাই থৈ দিছো যদি আপোনালোকে প্ৰথমৰ পৰা ভিডিওছবোৰ চাই আছে নহয় তেতিয়ালে গমে পাব আৰু এইটো যেটো নিমকি ডিজাইন কৰা হৈছে হে নিমকি ডিজাইনটো কাৰণ এইটো ডিজাইনটো কথা কৈছো আৰু বেছি মেখেলাখন ফুটি উঠিছে যদি অনলি বিস্কুট ফুল কেটা দিয়া হলে হয় তেতিয়া হলে ইমানখিনি ভাল নালাগিলে হয় আগৰ বিস্কুট ফুলটো দেখিছে আপোনালোকে কেনেকুৱা এইটো কিন্তু বেলেগ বিস্কুটটো বেলেগ আৰু অলপ নিমকি ডিজাইনটো এতে আহি গল হেতু কাৰণে আৰু এই নিমকি ডিজাইনটো কাৰণে কাপোৰজু বহুত বেছি ভাল লগা হৈছে সো এনেকে কৰি আপোনালোকে কৰিব পাৰে এটা কালাৰো চেঞ্জ কৰিব পাৰে নতুবা আপোনালোকে সেম টু সেম গোল্ডেন কালাৰ গুণা ইউজ কৰি মোৰ মেখেলাখন নিচিনা আপোনালোকে বনাব পাৰে খুবে ধুনিয়া লাগে সো এইখন মেখেলাখন দিখ আৰু বানি কৈ দিলো মাসাজ খুটা আৰু ওপৰতো বহুত ধুনিয়াকে ফুল তোলা হৈছে আপোনালোকে দেখিব সো এইটো বিস্কুট ফুল একেবাৰে ইজি আগৰ বিস্কুটটো ফুলটো যেটো দিছিলো হেতু একেবাৰে ইজি হয় এটো নাভাবিব যে এটো টান জাস্ট নিমকি ডিজাইনটো কৰা হৈছে হেতু ইজিয়ে হৈ যায় সো এইটো ফুলটো আপোনালোকে দেখিয়ে গম পাব কেডাল খাতি আছে কি আছে সো তথাপি আপোনালোকক দি দিম আপোনালোকে আজি মানে এতিয়া কমেন্ট কৰি জনাওক যে আপোনালোকে এই ফুলৰ চানিকিটো বিচাৰিছে নে নাই যদি বিচাৰিছে তেতিয়া হলে মই দি দিম এনো দিমে কিন্তু লেট হৈ যায় যদি কমেন্ট বেছিকে আহি যায় মানে আহে লাগে বুলি তেতিয়া হলে মই অতি সোনকালে আপোনালোকৰ ওচৰলৈ লৈ আহিম যেহেতু অহা কালি কৈছিলো মই যোৱা কালি যে মগৰ ফুলৰ চানিকি দিম সো 3টা বজাত আপোনালোকে ফুলৰ চানিকি পাব অহা কালি যি সকলক লাগে ধুনিয়াকে লব পাৰিব আৰু এইখন হৈছে সেকেন্ডখন খুবে ধুনিয়া আৰু এইখন মেখেলা যেটো ফুল দেখি আছে নহয় এইটো ফুলটো যে এইটো ষ্টাৰ ফুল মই আগতে আপোনালোকক দিছো ইয়াৰ ফুলৰ চানিকি আৰু এইটো ফুলৰ চানিকিটো বাৰু দিয়া নাই এইটো ফুলটো বেলেগ কিন্তু আধাখিনি ইয়াতে তুলি প্লাই ডিজাইনটো কৰা হৈছে গ্ৰীন ৰেড আৰু এইটো ষ্টাৰ ফুল এইটো ফুল মিলি প্লাই টোটেল ইয়াতে মেখেলাখনত তোলা হৈছে 4টা লাইন এয়া দেখিছে আৰু খুব ধুনিয়া হয় আপোনালোকে ফুলটো আপোনালোকৰ ভাল লাগিছে নাজানো কিন্তু যদি এটা কালাৰ দিয়া হলে হয় নহয় একেবাৰে ভাল নালাগিলে হয় কালাৰ কম্বিনেশনৰ কাৰণে মেখেলাখন বহুত বেছি ভাল লগা হৈ পৰিছে সো ইয়াৰ দিখটো হৈছে ক্ৰীম কালাৰ মাসাজ খুটা বানিটো হৈছে পলিষ্টাৰ পাট খুটা আপোনালোকে দেখিছে অলপ সাইন মাৰি আছে যে পলিষ্টাৰ পাট খুটা ইউজ কৰা হৈছে আৰু সক মেখেলাখন গুটে মেখেলাখন কিমান ধুনিয়া লাগিছে গুটে কেখন মেখেলাৰ কালেকশনে আজি বহুত ধুনিয়া লৈ আহিছো আপোনালোকৰ ওচৰলৈ 3খন এটো কাৰণে লৈ আহিছো কাৰণ বহুত দিঘলীয়া হৈ যাব ভিডিওটো এটো কাৰণে 3খন 4খন 3খন তেনেকুৱা মই দেখুৱাও কাপোৰবোৰ 5যোৰ 6যোৰ তেনেকুৱা নেদেখুৱা তাৰ পিছত আপোনালোকে দেখিব থাৰ্ডখন মেখেলা হেখনো খুবে ধুনিয়া হয় আজি গুটে কেখন মেখেলাই ধুনিয়া আপোনালোকক কৈছো অলৰেডি সো এইখন সম্পূৰ্ণকে এবাৰ দেখুৱাই দিও আপোনালোকক গুটে মেখেলাখননো কেনেকুৱা লাগিছে ওপৰৰ ফালে বাৰু কোনো ফুল নাই জাস্ট সিম্পল কেটামান আসু টানি পেলাই এইখন মেখেলাৰ ডিজাইন কৰা হৈছে সো এনেকে সেম ডিজাইন আপোনালোকে কালাৰ সহ কৰিব পাৰে আৰু এইখন হৈছে থাৰ্ডখন খুবে ধুনিয়া হয় আগতে মই ব্লু কালাৰত এনেকুৱা দেখুৱাইছিলো আপোনালোকৰ মনত আছে নে নাজানো সো এয়া চাও এইখন মেখেলা যেটো ফুল একেবাৰে ইজি হয় আটো নিমকি ষ্টাইল ডিজাইনটো কৰি পেলাই তেনেকে ফুলটো তোলা হৈছে আৰু আপোনালোকে প্ৰত্যেকটা ফুলৰ কালাৰ যদি বেলেগ দিয়ে নতুবা ফুলৰ যিখিনি ৰাউন্ড হেখিনি যদি বেলেগ দিয়ে তেতিয়া হলে আৰু নিমকি যেটো ডিজাইন হেতু যদি বেলেগ কালাৰ কৰে কাপোৰজু আৰু বেছি ধুনিয়া লাগিব সো আগতেও কৈছো মই যিমান কালাৰ মিলাব টাইমটো অলপ লাগে বাৰু ইমান বেছি কাপোৰবোৰ ভাল লগা হৈ পৰে মানে বহুত ধুনিয়া সৰু ফুলে নহক কিয় যদি কালাৰ মিলাই খুব ধুনিয়া লাগে আৰু যদি যিমানে ভাল ফুল নহক কিয় যদি এক কালাৰ দি থৈ দিয়ে ইমানখিনি ফুটি নুঠে কাপোৰজোৰ আগতেও কৈছো মই সো ইয়াৰ দিখ আৰু বানি হৈছে 1 প্লাই খুটা আপোনালোকেও জানে সাগে যি সকলে কাপোৰবোৰ 1 প্লাই খুটা কালাৰবোৰ বহুত ডাৰ্ক হয় আৰু অলপো কালাৰ না যায় কিন্তু এটাই বেয়া গৰম দিনত পিন্ধিব নোৱাৰি সো মই আপোনালোকক সাজেষ্ট কৰিম যে ঠাণ্ডা দিনৰ কাৰণে যদি পিন্ধিব বা ইউজ কৰিব বিচাৰিছে বেষ্ট হয় ঠাণ্ডা দিনৰ কাৰণে কিন্তু গৰম দিনত আৰু বেছি গৰম লাগে কাপোৰজোৰ
যিকোনো কাপোৰে নহওক গামোচাই নহওক কিয় আৰু এইটো হৈছে ওপৰৰ ফুলটো তলৰ যিটো ফুল দেখিছিলে মাজে মাজে দিছিলোঁ যে নিমকিৰ মাজে মাজে সেইটোৱে ওপৰৰ কেইটা চ' কালাৰটো খুব ধুনীয়া যেনেকুৱা ডাৰ্ক কালাৰ লাগে যিমান ডাৰ্ক লাগে সেয়া কালাৰ আপোনালোকে ওৱান প্লাই সূতাত পাই যাব কিন্তু হেভিও হয় অলপ সূতাটো চ' আপোনালোকৰ কেনেকুৱা লাগিল আজিৰ মোৰ এই কালেকশ্যন কেইখন যিকেইখন মেখেলা আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব পুনৰ নতুন ভিডিঅ' সৈতে আকৌ লগ পাম যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেখেতসকলক কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিহেতু অহাকালি আকৌ ফুলৰ চানেকি পাব আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'লেহে আপোনালোকে পাব মই কি ফুলৰ চানেকি দিওঁ কি কালেকশ্যন লৈ আহোঁ চ' আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনালোকৰ কোনখন বেছি মেখেলা আগে প্ৰয়োজন ফুলৰ চানেকি সেইখনেই মই ফাৰ্ষ্টতে দি দিম আপোনালোকৰ কমেণ্ট যিমান বেছি আহে চ' ভিডিঅ'টো আজিলৈ এইখিনিয়ে টাটা বাই বাই